Hi everyone, Daisy this side. Welcome back to my channel. আজি মোৰ এই ভিডিঅ'টো এটা উইন্টাৰ স্কিন কেয়াৰ ৰুটিনৰ ওপৰত হয় মেল ফিমেল সবৰে কাৰণে যেহেতু উইন্টাৰ ডেজত আমাৰ স্কিনটো বিৰাটে ৰাফ এণ্ড ডাল হৈ যায় সো হেতুৰ কাৰণে মই দুটামান DIY আৰু কেটামান টিপছ লৈ আহিছোঁ যেটো আপোনালোকে ফলো কৰিলে উইন্টাৰ ডেজত যেটো আমাৰ স্কিনটো ৰাফনেছ আহে হেতুৰ পৰা হাত সাৰিব পাৰিব So আজি মই যেখিনি আপোনালোকক কম হেখিনি মই পাৰ্সোনালি 3-4 ইয়াৰ্ছৰ পৰা নিজে ইউজ কৰি আহিছোঁ আৰু মোৰ বিৰাটে প্ৰবলেম আছে ড্ৰাই স্কিন আৰু ৰাফনেছ হোৱা উইন্টাৰ ডেজত সো মই এইখিনি ইউজ কৰি বিৰাটে ভাল পালোঁ আৰু হোপছো আপোনালোকেও ভাল পাব বিকজ বিৰাটে বেনিফিচিয়েল আৰু হোপছো আপোনালোকে ট্ৰাই কৰি মোক জনাব কেনেকুৱা পালে যেহেতু এইখিনি DIY হয় মানে হোম ৰেমেডিজ হয় সো একো সাইড এফেক্ট নাথাকে আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব আৰু আপোনালোকে এবাৰ দুবাৰ ইউজ কৰিলে আপোনালোকে সেইখিনিৰ বেনিফিটখিনি আপোনালোকে গম পাব সো বলক চাওঁ আজি ভিডিঅ'টোত কি আছে ক'বলৈ সো নম্বৰ 1 আমি ময়শ্চাৰাইজাৰটো সদায় লগাওঁৱে আৰু ঠাণ্ডা দিনত ময়শ্চাৰাইজাৰ লগোৱাটো বিৰাটে ইম্পৰ্টেন্ট কিন্তু আমি যদি ময়শ্চাৰাইজাৰটো লগত অকমান গ্লিচাৰিন এড কৰি লওঁ তেতিয়া হেতু ডিপ নাৰিশমেন্ট দিয়ে আমাৰ স্কিনটোত আৰু বাৰে বাৰে ময়শ্চাৰাইজাৰ লগাই থাকাৰ প্ৰয়োজন নহয় নম্বৰ 2 গ্লিচাৰিন ভিটামিন ই ক্যাপসুল এলোভেৰা জেল আৰু গোলাপ জেল এইকেইটা মিক্স কৰি মানে DIY এটা মিক্সচাৰ কৰি কিনে আমি 15 ডেজৰ কাৰণে আমি এটা কন্টেইনাৰত ষ্ট'ৰ কৰি ৰাখি দিব পাৰোঁ ফ্ৰিজত আৰু আমি ফেসত আমি হোৱাৰ আগতে আমি ফেসত এইটো ধুনিয়াকে এপ্লাই কৰি কিনে যদি আমি শুই দিওঁ নেক্সট মৰ্নিং আপোনালোকে দেখিব আপোনালোকৰ স্কিনটো বিৰাটে সফট আৰু বিৰাটে এটা ধুনিয়া গ্লো আহিছে আৰু ইয়াতে কৈ দিওঁ ভিটামিন ই আমাৰ স্কিনৰ কাৰণে বিৰাটে ভাল আৰু হেতু এটা এন্টি এজিঙৰ কাম কৰে আৰু এলোভেৰা জেলটো ভাল আপোনালোকে গম পায় সো আৰু গোলাপ জেল এইখিনিটো এটা নৰ্মেল আমি ডে টু ডে লাইফত আমি ইউজ কৰোৱে সো একো সাইড এফেক্ট নাথাকে আপোনালোকে এইটো এবাৰ বনাই চাব ইয়েস কিন্তু যাৰ স্কিন বেছি অইলি তাত আপোনালোকে ভিটামিন ই ক্যাপসুলটো আপোনালোকে মিক্স নকৰিলেই হ'ল Number 3 আৰু এটা মই কওঁ DIY ফেস পেক একদম সহজ আপোনালোকে কিবা কাম কৰি থাকিলেও লগাব পাৰে সো হেতু হ'ল মৌ আমি যেটো খাওঁ মৌ হানি প্লাস হেতু লগত মিলাই আপুনি এলোভেৰা জেল ধৰি লওক এসা 1 স্পুন আপুনি এলোভেৰা জেল ললে আৰু তাত অলপমান মৌ মিক্স কৰি কিনে হেতু ধুনিয়াকে মিক্স কৰি আপুনি ফেসটোত এপ্লাই কৰি থক ডেইলি কৰিব পাৰে বা অল্টাৰনেট ডেজতো কৰিব পাৰে আৰু সাবচোন তাৰ পিছত কিমান ধুনিয়া এটা শাইন আহে ফেসত সো উইন্টাৰ ডেজত এটো কৰিলে আপোনালোকৰ স্কিনটোত এটা শাইন আনিবৰ কাৰণে হেল্প কৰিব মই লগোৱা টাইমখিনি ৰেকৰ্ড নহল সৰি ফৰ দ্যাট আৰু এনেকৈ আপুনি লগাই কিনে মিক্সচাৰটো অকমান টাইম ৰখিব আৰু যেতিয়া আপোনাৰ লাগিব যে এনেকৈ ষ্টিকি হৈ গৈছে মৌ থকা কাৰণে তেতিয়া আপুনি ধুই দিব পাৰিব এয়া মই ধুই ললো আৰু এতিয়া মই জাস্ট নৰ্মালি এলোভেৰা জেল অলপ এপ্লাই কৰি থৈ দিম এনেও আপোনালোকে এলোভেৰা জেল এপ্লাই কৰি থৈ দিব পাৰে ক্ৰীম নঘহিলে
নম্বৰ 4 হ'ল আমি যিটো গাখীৰ বইল কৰিলে খৰ ওলায় সেইটো যদি আমি এক্সট্ৰাকৈ এটা গ্লাছ কণ্টেইনাৰত থৈ দিওঁ আৰু সেইটো আমি গোটেই ফেচত এপ্লাই কৰি কিনে 5 মিনিটছমান থৈ দিওঁ চাবচোন আপোনালোকে তাৰ পিছৰ এফেক্টটো মানে এটা ডিপ নাৰিছমেণ্টৰ কাম কৰে আৰু যোনসকলৰ ধৰি লওক বিৰাটেই ড্ৰাই হৈ গৈছে স্কিনটো সেইসকলে যদি এইটো কৰে এটা চিম্পল ষ্টেপ সেই ড্ৰাইনেছটোৰ পৰা হাত সাৰিব পাৰে নম্বৰ 5 এতিয়া মই কওঁ আমাৰ হাতৰ কথা য়েছ আমি হাতখনটো ধুই থাকিব লাগে আৰু কৰোনা টাইমত চাগে আমাৰ সবৰে এটা হেবিট হৈছে যে বাৰে বাৰে হাতখন ধুই থকা য়েছ কিন্তু উইণ্টাৰ ডেজত বাৰে বাৰে হাতটো ধুই থাকিলে আমাৰ হাতৰ যিটো স্কিন হয় সেইটো ৰাফ হৈ যায় আৰু এনেও কিচেনৰ কাম কৰি থাকিলেও বা বিভিন্ন ধৰণৰ কাম কৰি থাকিলেও আমি হাতখন যেতিয়া মানে বাৰে বাৰে ধুই থাকোঁ বিৰাট ৰাফ হৈ যায় আৰু সেইটোৰ কাৰণে আপোনালোকে চিম্পল এটা কাম কৰিব পাৰে নাইবা এটা মইশ্চাৰাইজাৰ লগতে আপোনালোকে লৈ থ'ব পাৰে আৰু নাইবা ৰাতি শোৱাৰ আগত যদি আপুনি এল'ভেৰা জেল অলপ আৰু গ্লিচাৰিন এই দুটা মিক্স কৰি যদি হাতটো অকণমান মাছাজ কৰে আৰু ৰাতিপুৱালৈ চাবচোন আপোনালোকৰ হাতৰ যিটো স্কিন হয় সেইটো কিমান ছফ্ট হৈ গৈছে এয়া মই লৈছোঁ পতঞ্জলীৰ এল'ভেৰা জেল আৰু অলপ গ্লিচাৰিন ল'ম আৰু ধুনীয়াকৈ হাতখন মাছাজ কৰিম আপোনালোকে ইচ্ছা কৰিলে দিনটোত 2-3 এইটো প্ৰচেছ কৰিব পাৰে আৰু লাষ্টৰটো হ'ল এটা DIY ৰিলেক্সিং ক্ৰীম য়েছ মই সেইটো ইয়াতো ইনক্লুড কৰি দিছোঁ কিয় কাৰণে আমাৰ আই এৰিয়াটোতো এটা নাৰিছমেণ্টৰ দৰকাৰ হয় অকল উইণ্টাৰ ডেজ বুলি নহয় ছামাৰ ডেজতো আপোনালোকে এইটো এপ্লাই কৰিব পাৰে এটা DIY যিটো এল'ভেৰা জেল আৰু ভিটামিন E কেপচুল দি ৰেডি কৰা হয় সেইটো আপুনি কণ্টেইনাৰত থৈ কিনে যদি ফ্ৰিজত থৈ দিয়ে আৰু ৰাতি শোৱাৰ আগত এইটো ফিংগাৰ দি যদি ধুনীয়াকৈ মানে জাষ্ট এটা চিম্পল ৱেট এটা মাছাজ কৰি কিনে ৰাতি শুই থাকে চাবচোন যিখিনি আমাৰ ষ্ট্ৰেছ ফিল কৰোঁ আমি আমাৰ চকুত সেইখিনিৰ পৰা হাত সাৰিব পাৰে আৰু ইভেন ডাৰ্ক চাৰ্কেল আমাৰ সেইখিনিও কম কৰাত হেল্প কৰে চকুত লগোৱা সময়ত আপোনালোকে ধ্যান দিব যে যাতে বেছি প্ৰেছাৰ নিদিয়ে এইটো মিক্সচাৰ ফ্ৰিজত থ'ব নাপাহৰিব তেতিয়াহে আপোনালোকে বেনিফিটটো পাব